এভৰিৱান আমাৰ চেনেলৰ নতুন ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি চাগে থাম্বনেইলখন দেখি গম পাইছে আজি আমি মানে ৰুম লৈছোঁ, ভাড়া ৰুম। যিহেতু মই নাৰ্ছিঙত এডমিশ্যন লৈছোঁ বুলি আপোনালোকক কৈছিলোঁ, মানে অকণমান আমাৰ শিকিব মানে অকণমান দিগদাৰ হয়, অহা যোৱা কৰি মানে নিজৰো অকণমান প্ৰব্লেম হৈছে। মানে গাড়ীত অহা যোৱা কৰিলে মানে মোৰ একদম মানে ৰাতি ভাগৰ লাগে, তাৰপিছত পঢ়িব নোৱাৰোঁ, পঢ়াটো একদমেই হোৱা নাই। তাৰপিছত মানে আমি আলোচনা কৰি মানে ৰুম এটা বিচাৰিলোঁ, লগত থাকিব বাবলি মানে তাই আৰু মই দুজনী থাকিম। বাবলি মানে পূজা, তাই আৰু মই দুজনী থাকিম। মানে আজি সেইকাৰণে দেওবাৰ, আজি দুজনী ওলাইছোঁ ভাড়া ৰুমলৈ যাবলৈ। মানে কি সেইকাৰণে এতিয়া আমি দুজনী ওলাইছোঁ যাবলৈ। এতিয়া আমি জামুগুৰি ATM ওচৰত ৰৈ আছোঁ, মানে মই পইচা উলিয়াবলৈ গৈছে। তেওঁমতে আমি জামুগুৰিত মানে DSC ওচৰতে ৰৈ আছোঁ, তাইও সেইকাৰণে ৰৈ আছে। দেখুৱাম বাৰু আপোনালোকক, আমাৰ ৰুমটো অকণমান দেখুৱাম, হ'লেও মানে অলপ চাব আৰু। তাৰপিছত মোৰ চেনেলৰ যোন নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব নাপাহৰিব আকৌ। এতিয়া আমি গৈ আছোঁ গোলাঘাটটো চাই থাকিব মোৰ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ। এতিয়া আমি দুইটা গৈ আছোঁ মোৰ ঘৰলৈ, মানে মাৰ ঘৰলৈ। দুটামান সৰু সুৰা বস্তু ল'ব লগা আছে আৰু কেইটামান মোৰ কাপোৰো আছিলে লাগতিয়াল, সেই কাপোৰকেইটা লৈ পিনে আমি এতিয়া যাম। আগত ঘৰৰ পৰা আহি লওঁগৈ। ঘৰৰ পৰা আহি পিনে বেছি টাইম নকৰিলোঁ ঘৰত। তাৰপাছত এতিয়া আমি পূজাক ৰাস্তাতে উঠাম। পূজাক আমি সেইফালৰ পৰা লৈ পিনে বাহিৰে যামগৈ। তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকক। এতিয়া আমি পূজাকো ৰাস্তাৰ পৰা উঠাই ল'লোঁ, মানে তাই দেউতাকৰ লগত লৈ আছিলে। এতিয়া আমাৰ গাড়ীত থকা বস্তুবোৰ দেখাওঁ, দেখিছেনে গোটেই গাড়ী ভৰ্তি। এজনী হৈছে পূজা, মানে পাছফালে দুজনী বহিবলৈ জেগাই নাই, সেইবাবে মই আগফালে বহিলোঁ আৰু মৰে। তাৰপাছত এতিয়া আমি গৈ আছোঁ আৰু গোলাঘাট টাউন পামগৈ এতিয়া। তাকে গাড়ীখনতহে জেগা নাইকিয়া হৈছে বস্তুবোৰ। আমি এতিয়া ৰুম আহি পালোহি, কিন্তু আমাৰ ৰুমত তলা। এতিয়া আমি আৰু 1 ঘণ্টা ৰৈ থাকিব লাগিব। তাকে এতিয়া কেনেকৈ জানো, বস্তু বাহিনী যিগালে আনিছোঁ আমি। এতিয়া আমি অকণমান বজাৰ কৰিবলৈ যাব লাগিব, খালি বস্তু ৰুম তলা মাৰিতে যে কাৰণে অকণমান দিগদাৰ হৈছে অকণমান। ৰুমটো সেইফালে আছে দেই, সেইফালে সোমাই যাব লাগিব আৰু ভঙা চিঙা ৰুম। হ'লেও চলি যাব 2 বছৰ যেনে। আমি ৰুম আহি পোৱা 2 ঘণ্টা 3 ঘণ্টা মানে হ'ল। মালিকনী বাইদেউজনী অহা নাই কাৰণে ৰখি আছোঁ। গোটেই ভাগৰে জুগৰে অৱস্থা নাইকিয়া হৈছে। এইফালে পূজাটো লেবেজানেই হৈ গৈছে, এইফালে ড্ৰাইভাৰটো কথাই নাই, ড্ৰাইভাৰটো হৈয়ে পৰিছে। ড্ৰাইভাৰৰ এনাৰ্জি কমিয়ে গ'ল। এতিয়া আমি এনেকৈ লেবেজান হৈ বহি আছোঁ আৰু আমাৰ ৰুমৰ কাষতে। ড্ৰাইভাৰ, তুমি কিবা এটা কৈ আছোঁ, তোমাৰ অনুভৱটো কেনেকুৱা হৈছে আজি? তোমাৰ কেনেকুৱা হৈছে? এনাৰ্জি কমিছে, কিবা BSC এটা আনিলে ভাল আছিলে। এলকহল আমাৰ মেডিকেল চায়েন্সত এটা মানে ভাষা আছে, তোমাক সেইটো শিকাব লাগিব। সেইটো মানে দৰৱটো তোমাক খুৱাব লাগিব লগতে। চ' আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। এতিয়া আমি ৰুমলৈ যাম আৰু বেছি দেৰি সময় নাই। মানে এতিয়া আহিব আৰু আন্টিজনী অফিচলৈ গৈছে, 3:30 বজাত আহিম বুলি কৈছিলে। এতিয়া চাগে আহি আছে ৰুমৰ পৰা। তাত আমি যাম আৰু ৰুমটো অকণমান দেখুৱাম আৰু অকণমানি ভঙা চিঙা ৰুমটো। কাষতে এইকেইখন দেখিছেনে আছে, একদম কাপোৰ চিলোৱা আছে, এখন হোটেলো আছে, পাৰ্লাৰো আছে, এখন চেম্বাৰো আছে, মানে চব ফেচিলিটিয়ে আছে। কি মুখত কেলে খুৱাব লাগিছা? হা কেলে হিয়াই দিছা? লাজ লগা নাই তোমাৰ? লাজ লগা নাই? হিয়াই নিদিবা। এতিয়া আমি এইখিনিতে ৰৈ আছোঁ দেই। তো গাইজ, এতিয়া আমি বজাৰ চজাৰ কৰি মেলি আহিলোঁ। তাৰপিছত ভিডিঅ' কৰা হোৱাই নাই, অকণমান দেখুৱাই দিওঁ। এতিয়া আমি কণ্টেইনাৰ আনিলোঁ, 3টা আছে ন? এতিয়া 3টা কণ্টেইনাৰ আনিছোঁ, কিবা কিবি বস্তু থ'ব পাৰিম সৰু সুৰাকৈ আৰু এইকেইটা 4টা আনিছোঁ কণ্টেইনাৰ। এইকেইটা কিমান লৈছে? এইকেইটা বেছি নাই লোৱা, 149 লৈছে, সৰু যিহেতু। আৰু আছে এখন আইনা, এইখনটো মষ্ট ইম্পৰ্টেণ্ট বস্তু হয় আনিব। তাৰপাছত এয়া 4খন আমি ডিছ লৈছোঁ ভাত খাবৰ কাৰণে। এয়া 3খন ফণী, বেছি নাই লোৱা, 30 টকা 3খনত। এইকেইটা বাই 1 get 1 পাইছা? এইকেইটা কাপ 2টা লৈছোঁ, বাই 1 get 1 হয় এইকেইটা।
এয়া লাইটাৰ চুৰি তেনেকৈ মিলাই মিলি লৈছোঁ আৰু আছে এখন জাবৰ পেলোৱা বেছি এইখনো লোৱা নাই 40 টকা লৈছে আৰু এখন এনেই পানী চানী অকণমান তেলি মানে চফা কৰিবলৈ পকা চফা অকণমান আৰু এইকেইটা আছে স্ক্ৰাবাৰ এইকেইটা জানলা জানলা আৰু আছিলে জানো বজাৰতে আৰু এয়া আছে এইখনো লৈছোঁ তাৰপাছত লৈছোঁ এয়া খৰাহী এইটো এটা বাল্টি উঠিবলৈ তাৰপাছত আৰু দেখুৱাম এয়া বাবলিয়াই ঠাইবোৰ অকণমান চিজিল মিজিল কৰি আছে কিনি আনিছোঁ বাল্টি মগ এটাও আছে এইফালে গেছ মানে আমাৰ আজি ভৰোৱা নহ'লে কাৰণে বাহিৰৰ পৰাই খাব লাগিব এইফালে আমাৰ ৰুমটো অকণমান দেখুৱাইছোঁ অঁ ভৰোৱা এতিয়া আমি দাইলটো চোৱাচোন দাইল চাইল ভৰাবলৈ লৈছোঁ তো আজিলৈ বাই 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 বাই